হয় নমস্কাৰ। সৰ্বপ্ৰথমে মোৰ বি ব্লগছ ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এটি সৰু এটি ভিডিঅ' লৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকক সকলোকে ভাল হ'ব, লগতে এই ভিডিঅ'টোৰ পৰা সকলোৰে মানে কিবা এটা উপকাৰ হ'ব। তো সেয়েহে দেৰি নকৰোঁ, ব'লক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজি ভিডিঅ' বনোৱা সৰ্বপ্ৰথম এক নম্বৰ উদ্দেশ্য হৈছে কি, আমাৰ যিসকলে বহুত দিনৰ পৰা মদ খাই আছে, বা আপোনাৰ ধপাত, বা আপোনাৰ ডেণ্ড্ৰাইট, বা আপোনাৰ কানি, লগতে আপোনাৰ কি আছে কি হিৰ'ইন বা ব্ৰাউন চুগাৰ, লগতে আপোনাৰ মদৰ হিচাপতকৈ অতিমাত্ৰা যেতিয়া এইবিলাক নিচা জাতীয় দ্ৰব্য যেতিয়া সেৱন কৰে, সেৱন কৰাৰ লগতে আপোনালোকৰ যেতিয়া দীৰ্ঘদিনীয়া বেমাৰ লিখীয়া হ'ব পাৰে। তো ইয়াতে আপোনালোকৰ কথা এটা আহি পৰে কি, যদিহে আপোনালোকৰ এইবিলাক নিচাজাতীয় দ্ৰব্য সেৱন কৰে, সৰ্বপ্ৰথমে আপোনালোকে বছৰেকত দুবাৰ হ'লেও আপোনাৰ লিভাৰৰ চিটুৱেশ্যনটো বা লিভাৰৰ কণ্ডিশ্যনটো আপোনাৰ কেনেকুৱা হৈ আছে, আপুনি সেই বিষয়ে এজন অভিজ্ঞ চিকিৎসকৰ পৰা আপোনালোকে পৰামৰ্শ লোৱাৰ পিছত আপোনালোকে নিজৰ আল্ট্ৰাচাউণ্ডটো সদায় কৰা জৰুৰী। কিয়নো যদিহে আপোনালোকে আল্ট্ৰাচাউণ্ড কৰে, সেই আল্ট্ৰাচাউণ্ডটো মানে কেনেকুৱা কি পৰিস্থিতিত আপোনাৰ মানে লিভাৰ ফাংচনটো হৈ আছে, সেই বস্তুটো আপোনালোকে গম পাব, আৰু তাৰ প্ৰতি আপোনালোকৰ কি হ'ব, এৱাৰনেছ হ'ব যে মই সেই কৰাটো কিমান ভাল হয় বা সেই নকৰাটো কিমান ভাল হয়। তো ইয়াতে কথা এটা আহি পৰে, যেতিয়া আমি অত্যাধিক আমি মদ্যপান কৰোঁ, তেতিয়া আমাৰ কি আছে কি স্বাস্থ্যটো আমাৰ মানে হিচাপতকৈ যেতিয়া যিজন ব্যক্তিয়ে মদ্যপান কৰে, তেখেতে কি হয় কি আপোনাৰ ফুলি যায়। ফুলি যোৱাৰ পিছত কি হয় কি তেখেতৰ স্কিনবিলাকো মানে কি হয় ফুলি যায়। তো ফুলি যোৱাৰ লগে লগে কি হয় কি সেই বস্তুটো তেখেতক মানে ভৱিষ্যতলৈ মৃত্যুৰ মুখতো ঠেলিব পাৰে। তো আপোনালোকে মদ যেতিয়া খোৱা ষ্টাৰ্ট কৰে, আজি অলপ কালি অলপ পৰহি অলপ, তো সেই হিচাপত ডে বাই ডে আমাৰ ড'জেছবিলাক এটা বাঢ়ি যায়। তো সেই বস্তুটো হৈছে আমাৰ নিচা। সেই বস্তুটোৱে আমাক মানে আপোনাৰ ক'বলৈ গ'লে চব আপোনাৰ মনৰ লগত কথা হয়। তো সেয়েহে সেই বস্তুটো আপোনাৰ গৈ আজি অলপ কালি অলপ কৰি ডে বাই ডে আপোনাৰ সেই বস্তুটো ড'জেছৰ কোৱান্টিটিটো বাঢ়ি যায়। তো বাঢ়াৰ লগে লগে আপুনি কি হৈ যাব কি আপুনি নিচাসক্ত এজন পেচেণ্ট হৈ যাব। তো তাতে কথা এটা আহি পৰে, যদি আপুনি সেইবিলাক প্ৰব্লেমত ভোগে, তো সদ্যহতে আপোনালোকে যেতিয়া টেষ্টবিলাক বহুত ধৰণৰ নানা ধৰণৰ থাকে, সদ্যহতে আপোনালোকে লিভাৰ ফাংচনটো চাব পাৰে, তাৰপিছত আপোনালোকে হিমগ্ল'বিন লেভেলটো চাব পাৰে, তেজৰ পৰীক্ষাটো চাব পাৰে, বা LFT চাব পাৰে, আপোনাৰ লিভাৰ ফাংচন টেষ্ট বা কিডনী ফাংচন টেষ্ট, লগতে আপোনালোকৰ চুগাৰ পৰিমাণটো চাব পাৰে। তো কি আছে, যেতিয়া এইবিলাক টেষ্ট সম্পূৰ্ণ এজন চিকিৎসকে আপোনাক কৰিবলৈ কয়, তো আপোনালোকে যিমান পাৰে সেই টেষ্টটো কৰা অত্যন্ত প্ৰয়োজনীয়, যিহেতু আপোনাৰ গোটেই বডিৰ স্বাস্থ্যৰ মানে ৰিপৰ্টটো সেই ৰিপৰ্টত থাকে। তো তাতে আপোনালোকৰ কথা এটা আহি পৰে, তো যেতিয়া আপোনালোকে সেই ৰিপৰ্টটো ডক্টৰক দেখুওৱাৰ পিছত আপোনালোকৰ কি কি বেমাৰ হয়, সেই বেমাৰ মতে আপোনালোকৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হ'ব। কিন্তু তাতে এটা কথা আহি পৰে, যদি আপোনাৰ মদ খাই যেতিয়া আপোনাৰ লিভাৰটো অত্যাধিক বেয়া হৈ গৈছে, তেতিয়া কি হয় কি আপোনাৰ লিভাৰ নানা ধৰণৰ সমস্যা আহিব পাৰে। সৰ্বপ্ৰথমে আপোনাৰ ভোক নলগা হ'ব পাৰে, সৰ্বপ্ৰথমে আপোনাৰ লেট্ৰিন পায়খানা ক্লিয়াৰ হ'ব নোৱাৰে। তো আপোনাৰ কি আছে কি আপোনাৰ পেটৰ মানে গুৰ কাৰণে এইবিলাক শব্দ আহিব পাৰে। তো আপুনি যেতিয়া মদটো খাব, মদটো খোৱাৰ লগে লগে আপোনাৰ মানে ভিতৰত একদম জ্বলা পৰা ষ্টাৰ্ট হ'ব পাৰে। তাতে আপোনাৰ কি আছে কি যেতিয়া লিভাৰত আপোনাৰ চৰ্বিযুক্ত বস্তুবিলাক বাঢ়ি যায়, তেতিয়া সেইবিলাক বেমাৰ আৰম্ভ হয়। তো তাতে আপোনালোকৰ কি আছে কি আপুনি ভৱিষ্যতলৈ গৈ নিচাৰ পেচেণ্টে হৈ যায়, আপুনি মদপান সেৱন কৰি সেইবিলাকতো আপোনাৰ বেমাৰ থাকিবই, লগতে আপোনালোকে কি হৈ যাব, এজন ডায়েবেটিছ পেচেণ্ট হৈ যাব, লগতে আপোনালোকে এজন নিউৰোপেথি পেচেণ্ট হৈ যাব। ইয়াতে কি আপোনালোকৰ নাৰ্ভৰ বেমাৰলৈ কনভাৰ্ট হ'ব পাৰে। তো সেয়েহে আপোনালোকে যিমান পাৰে ওচৰৰ এজন অভিজ্ঞ চিকিৎসকৰ পৰা আপোনালোকে পৰামৰ্শ লৈ আপোনালোকৰ যি টেষ্ট থাকে, বা আপোনালোকে মদ্যপান আজি দীঘলীয়া দিনৰ পৰা কৰি আছে, সেই বস্তুটো পৰাপক্ষত আপোনালোকে মানে এৰা ভাল, লগতে আপোনালোকক সেই টেষ্টবিলাক কৰি আপোনালোকৰ স্বাস্থ্যটো বুজ লোৱা অত্যন্ত জৰুৰী। সেয়েহে আজিলৈ ইমানে, লগ পাম অন্য এটি ভিডিঅ' লৈ। সকলোকে নতুন বছৰৰ শুভেচ্ছা, লগতে এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।